আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। নমস্কাৰ, কুমৰুক চুদুং কোলম্বাই লগতে কাৰ্ডুম। কি খবৰ? মোৰ খবৰ ভালে আছে, আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব। বৰ্তমান যোৱাকালি যোনটো ভিডিঅ' আপোনালোকে চালে, হয়তো এইটো চাই পিনি বহুতে ৰানিং কৰা এৰি দিলে। জুলাই মাহত নহয় বুলি ইণ্টাৰভিউ, বহুতে ভাল পাইছে। জুলাই মাহত ইণ্টাৰভিউ নহয় বুলি বহুতে বেয়াও পাইছে, আৰু বহুতে গালিও পাৰিছে যেনেবাকৈ মই মানে ইণ্টাৰভিউটো পিছুৱাই দিলোঁ। আৰু মই ইণ্টাৰভিউ পিছুৱাই দিয়া নাই। মইতো আশাবাদী আছিলোঁ যেন জুলাই মাহতে হ'ব বুলি, কেইবাটাও মই ভিডিঅ' দিছিলোঁ, কিন্তু জুলাই মাহত নহ'ল। আৰু অসমৰ CM ছাৰো কৈছিলে যেন জুলাই মাহতে হ'ব বুলি, কিন্তু বৰ্তমান এইটো কণ্ডিশ্যন আপোনালোকে হয়তো বহুত ভাল পাইছে। যদি মোক ক'ব হ'লে ময়ো অলপ ভাল পাইছোঁ, অলপ বেয়া লাগিছিলে যোৱাকালি, কাৰণ ইমান দিন ৰানিং কৰি আছোঁ, ভাগৰ লাগি গৈছে, কিন্তু উপায় নাই। অসম পুলিচৰ যোনটো পোচাকযোৰ পিন্ধাৰ এটা সপোন আছে, এইটো কাৰণে যিমান দিন লাগক, এদিন নহয় এদিন ইণ্টাৰভিউ হ'বই। এইটো কাৰণে প্ৰেক্টিছ এৰা নাই, আপোনালোকে এৰি দিব নালাগে। এটা ক্লিপ আপোনালোকে হয়তো যোৱাকালি চাইছে, এইটো ক্লিপটো হয়তো বহুতে বিশ্বাস কৰিব পৰা নাই, সঁচানে মিছা, যোনটো আপোনালোকক মই ক্লিপটো লগাই দিছোঁ। আৰক্ষীত নতুন নিযুক্তি কেতিয়া? প্ৰশ্ন যুৱকৰ। পুলিচৰ জুলাইত বাবা নহ'ব, যদি বানপানী হয়। ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয়, গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম। তাৰ মাজতে আপোনালোকে ক্লিপটো চালে, এই ক্লিপটো সঁচা ভিডিঅ' হয়। এইটো আপোনালোকৰ প্ৰতিদিন টাইমত দিয়া হৈছে। এজন ল'ৰাই সুধিছিল, যোনটো মঙলদৈলৈ আমাৰ অসমৰ CM ছাৰ আহিছিলে, তাতে এজন ল'ৰাই সুধিছিল যেন ইণ্টাৰভিউ আচলতে কেতিয়া হ'ব। তেওঁ কোৱা শুনি আপোনালোকৰ জুলাই মাহত নতুনকৈ আপোনালোকৰ ডেট দিয়া হ'ব। এইটো কোৱা নাই যেন আপোনালোকৰ এই বছৰ ইণ্টাৰভিউ নহয় বুলি কোৱা নাই। এইটো আপোনালোকক মই প্ৰুফবোৰ দেখুৱাই দিম আপোনালোকক যেন এই বছৰতে ইণ্টাৰভিউ হ'ব। কেতিয়া হ'ব এইটো একজেক্ট ডেটটো মই কোৱাটো সম্ভৱ নহ'ব, কাৰণ এতিয়ালৈকে তেওঁ অফিচিয়েলি ডেট দিয়া নাই। আৰু এটা আপোনালোকক ক্লিপ দেখাই দিছোঁ। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। আপোনালোকে ক্লিপটো চালে, তো ইয়াত তেওঁ কৈছে যেন বৰ্তমান যিমানখিনি অসম পুলিচৰ ইণ্টাৰভিউ আছে, এইবিলাক এটা প্ৰচেছটো দীঘল হয়। বিশেষকৈ কামাণ্ডো, ABUB এইবিলাকৰ প্ৰথমে ফিজিকেল টেষ্ট হয়, তাৰপিছতে আপোনালোকৰ পৰীক্ষা হয়, কিছুমানৰ বাইবা হয়, এনেকুৱা হয়। প্ৰচেছটো অলপ দীঘল হয়। আৰু বৰ্তমান মই যিমানখিনি মোৰ চিনাকি আছে, তেওঁলোকৰ পৰা জানিব পাৰিছোঁ যেন যিমানখিনি অসম পুলিচৰ চেণ্টাৰ আছে, য'ত ইণ্টাৰভিউ হয়, ফিল্ডসমূহৰ কণ্ডিশ্যন বহুতেই বেয়া। এটা আপোনালোকক মই ফটো দেখুৱাই দিছোঁ, 28 FBNৰ যোনটো পুলিচ ষ্টেচনৰ পুলিচ ৰিজাৰ্ভত দেখাই দিছোঁ, তাতো পানী আছে। তাত ইণ্টাৰভিউ হয়নে নহয় এইটো মই ভালকৈ নাজানো বাৰু, কিন্তু মই যিমানখিনি মোৰ লগৰ বৰ্তমান অসম পুলিচৰ আছে, তেওঁলোকক সোধা মতে যিমানখিনি ইণ্টাৰভিউ লোৱা জেগাত, মানে ইণ্টাৰভিউ লোৱা জেগা কিবা আছে, ফিল্ড আছে, এইবিলাক বৰ্তমান কণ্ডিশ্যনটো বহুত বেয়া। তেওঁলোকে মোক কৈছে যেন জুলাই মাহত ইণ্টাৰভিউ নোলোৱাৰ কাৰণে বহুত ভালেই হৈছে, কাৰণ জুলাই মাহত গৰমটো হয়েই, বৰষুণ, তাৰপিছতে বাৰিষা। এইটো কাৰণে বহুতৰ কাৰণে বেয়া হৈছে, বহুতৰ কাৰণে ভাল হৈছে। নেগেটিভ পজিটিভ চবৰে থাকেই, কিন্তু মই যদি মোক সোধে নহয়, মোৰ কাৰণে ভাল হৈছে। ফিজিকেল টেষ্টটো মোৰ ঠিকে আছিলে, মানে ফিজিকেল যোনটো ৰানিং লগতে লং জাম্প চিনাপটো ঠিকেই আছে, কিন্তু পঢ়াটো ইমান মোৰ কমপ্লিট হোৱা নাছিলে। কিন্তু এতিয়া অলপ টাইম পাইছোঁ, আপোনালোকে টাইমটো ইউজ কৰক। এতিয়া আপোনালোকৰ টাইম পোৱাৰ কাৰণে আপোনালোকে এতিয়া পঢ়াত লগতে যাৰ লং জাম্প বেয়া আছে, তেওঁলোকে লং জাম্পটো ইম্প্ৰুভ কৰক। আৰু এটা মই ভিডিঅ' চাইছিলোঁ যেন এজন ল'ৰাই কৈ আছে যেন 21 ফুট মাৰিবি তহঁতি অলিম্পিকত যাবি নেকি? এইটো নহয়। যাৰ 21 ফুট গৈছে তাৰ ভাল, পাৰিছে, এইটো কাৰণে মাৰিছে। এইবিলাক ইমান বেয়াকৈ ক'বলগীয়া দৰকাৰ নাই। লগতে মোক বহুতে কৈ থাকে যেন আপুনি অকল অসম পুলিচৰ ভিডিঅ' দিয়ে, বেলেগ ভিডিঅ' নিদিয়ে নেকি? চোৱা, মই বেলেগ ক্ষেত্ৰত ইমান মোৰ নলেজ নাই, যোনটো ক্ষেত্ৰত মোৰ নলেজ নাই, এইটোৰ ওপৰত ভিডিঅ' বনোৱাটো ভাল কথা নহয়। মই SSC বিষয়ে বহুত কম ভিডিঅ' বনাওঁ, কাৰণ হৈছে মই তাৰ লিমিটেড বস্তুকেইটা কিছুমান জানো, কিছুমান নাজানো। যিমান জানো আপোনালোকক কৈ দিওঁ, নজনাকেইটা কৈ লাভ নাই। লগতে বৰ্তমান 27 আগষ্টত এপ্লাই হ'ব SSC GD। মই আগতে ইমান মন কাণ দি পিনি ইণ্টাৰভিউ দিয়া নাছিলোঁ, কিবা বিশেষকৈ মই SSC কৈছোঁ। এইবাৰ আপোনালোকক মই কৈছোঁ যেন ভিডিঅ'ত কৈছোঁ যেন এইবাৰ মই SSC GD পৰীক্ষাটো ভালকৈ প্ৰিপেৰেশ্যন কৰি দিম, এটা মাৰ্ক আনিব চেষ্টা কৰিম। এইবাৰ মোৰ নাম নাহিবগৈ, কাৰণ মই এইটো একো মানে গৈছিলোঁ দি আহিছোঁ। এইটো আছিলে, মই আগতো কৈছোঁ যেন মই এইটো নোৱাৰিম বুলি কৈছিলোঁ, কিন্তু এইবাৰ মই অন কেমেৰাত কৈছোঁ যেন এইবাৰ মই ভালকৈ প্ৰিপেৰেশ্যন কৰি দিম, এইবাৰ ভালকৈ আনিবৰ কাৰণে। আৰু যোনে মোক বেয়া কমেণ্ট কৰি থাকে নাই, তোমালোকে হয়তো এটা বেয়া কমেণ্ট দি পিনি পাহৰি যোৱাকৈ যেন এই ল'ৰাজনক তোমালোকে এনেকৈ কমেণ্ট কৰিছিলা, হয়তো পাহৰি গৈছা, কিন্তু মোৰ মোবাইলত এইটো লাইফ টাইম থাকি যায় যদি মই ডিলেট নকৰোঁ।
তোমালোকে মা বেহেন এনেকৈ বেয়া কমেণ্ট দিয়া। এতিয়া ইণ্টাৰভিউ দিন হয়, অতি সোনকালে ইণ্টাৰভিউ হোৱাৰ আশা আছে, নহ'লেও ছেপ্টেম্বৰ আগষ্ট এনেকৈ হ'বগৈ। নিশ্চয় ফেচ টু ফেচ লগ পাম। তোমালোকে যি ক'ব আছে তোমালোকে ফেচ টু ফেচ মোক ক'ব পাৰা। বেয়া যদি বেয়াকৈ ক'ব মন আছে বেয়াকৈ ক'ব পাৰা। তোমাক মই ফালি দিব পাৰোঁ, তুমিও হয়তো ফালি দিব পাৰা। ফেচ টু ফেচ কেতিয়াবা লগ পাম, কথা পাতিম। কি মই ভিডিঅ'ত ভুল কৰোঁ আপোনালোকে ক'ব। আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ নিজৰ কিবাটো তাকাত দেখুৱাটো বহুত ইজি। আপোনালোকে কাৰোবাক বেয়া কমেণ্ট এটা দিয়াটো কমেণ্ট বক্সত বহুত ইজি, কিন্তু ফেচ টু ফেচ কৰাটো বহুত দম লাগে। এই দমটো আপোনালোকে ফেচ টু ফেচ যেতিয়া মোক লগ পাব তেতিয়া দেখাব যেন তোৰ ভিডিঅ'টো এনেকুৱা হৈছে। মোৰ ভিডিঅ'টো পচন্দ নকৰা আপোনালোকৰ ৰাইট আছে, আপোনালোকৰ 100% এগ্ৰী কৰিব পাৰি যেন কিছুমান ক্ষেত্ৰত মই হয়তো ভুল কৰিব পাৰোঁ আপোনাৰ মতে। এতিয়া আপুনি ক'ব পাৰে যে তোমাৰ এইটো ভিডিঅ'টো ভুল হৈছে, কিন্তু এটা কথা কোৱা ধৰণ থাকে। অভদ্ৰতা যোনটো বেয়া মাত ইউজ কৰি পিনি কোনো ক'ব নোৱাৰে, আৰু মই ক'ব নিদিওঁ। ফেচ টু ফেচ কেতিয়াবা এনেই লগ পাম ইণ্টাৰভিউ। মই এতিয়া এজন বৰ্তমান কেণ্ডিডেট, মইতো বৰ্তমানলৈকে চাকৰি পোৱা নাই। কেতিয়াবা ক'ৰবাত নহ'লে ক'ৰবাত এনেকৈ ফেচ টু ফেচ লগ পাবা, তেতিয়া ক'বা যদি তোমাৰ ইমানেই দম আছে। এনেকৈতো কমেণ্ট বক্সত চবেই লিখিব পাৰে তোৰ ভিডিঅ'টো এনেকুৱা আছে, তোৰ ভিডিঅ'টো এনেকৈ আছে। তো যেতিয়া বেয়া কমেণ্ট লিখিব আছে নাই, মনত ৰাখি ল'বা যে ক'ৰবাত নহ'লে ক'ৰবাত এনেই লগ পামগৈ। তুমি কমেণ্টটো দেখুৱাই পিনে মোক ক'বাগৈ যে মই কৈছিলোঁ এইটো দমটো চাম তেতিয়া আমাৰ। আৰু বৰ্তমান যিমানখিনি মোৰ ভিডিঅ' ভালকৈ চাই, যোনে একদম ইণ্টাৰেষ্টিং চাই, তেওঁলোকক ক'ম যেন জুলাই মাহত নহ'লেও এই বছৰতে হ'ব, এইটো 100% ক'ব পাৰি। কাৰণ নৱেম্বৰ আছে ইলেকশ্যন। যদি ইলেকশ্যন হয় এইটো কাৰণে আগতে তেওঁলোকে পাতিব চেষ্টা কৰিব। এইটো কাৰণে ফিজিকেল টেষ্টৰ কাৰণে লগতে পঢ়া শুনাটো ভালকৈ গুৰুত্ব দিয়ক। কাৰণ এটা ভিডিঅ' এটা কিবাত বহুত কিবা থাকে, বহুতে ইনষ্টাগ্ৰামত ৰিল দি ৰাখে, তাতো বেয়া কমেণ্ট কৰি দিয়ে। মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ৰিলত এনেকৈ বেয়া কৈ পোৱা নাই, কিন্তু বহুতৰ চাওঁ যেন তোমালোকে ৰিল বনাব দ্বাৰা কিবা যিমানে যিয়ক ৰিল বনাইছে, ৰানিং কৰিছে, তেওঁলোকে কিবা নহয় কিবা বেনিফিট হৈছে। যোনে বনোৱা নাই ভাল কথা, যোনে বনাইছে তেওঁলোকে ভাল কথা, একো নহয়। নিজৰ প্ৰগ্ৰেছটো ইমপ্ৰুভ কৰক। এতিয়া টাইম পাইছে, ইণ্টাৰভিউ এই বছৰতে হ'ব। আপোনালোকে সেইটো ক্লিপতে চালে, এইটো কাৰণে প্ৰেক্টিছ চলাই থাকক। মই প্ৰেক্টিছ এৰা নাই। জুলাইতে হওক, জুনতে হওক, আগষ্টতে হওক, ছেপ্টেম্বৰত হওক বা অহা বছৰে হওক ইণ্টাৰভিউ দিম। আৰু আশাবাদী যে এই বছৰে হ'ব, এইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। অতি সোনকালে ইণ্টাৰভিউ হ'ব। জুলাই মাহত নহ'ব আৰু এইটো গম পাইছোঁ, 100% গম পাইছোঁ। কিন্তু হয়তো আগষ্ট ছেপ্টেম্বৰত হ'ব পাৰে কৈছোঁ। মই হ'ব বুলি কোৱা নাই। মই কোনো CM নহয় যেন মই ক'লে হ'ব। সেইটো কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক, অতি সোনকালে ইণ্টাৰভিউ হ'ব পাৰে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ থাকিল। তো আহিছোঁ, পিছ।